কাৰ্বি আংলং জিলা হাওৰাঘাটত কংগ্ৰেছৰ প্ৰতিবাদ গণতন্ত্ৰ ভৰিৰে মোহাৰি স্বেচ্ছাচাৰী একনায়কত্ববাদৰ চূড়ান্ত নজিৰ দাঙি ধৰা শাসকীয় দলৰ বিৰুদ্ধে সৰব হৈ উঠিছে কংগ্ৰেছ নেতা অশোক তেৰণ। গণতান্ত্ৰিক আন্দোলনৰ বাবে জিলা প্ৰশাসনৰ অনুমতি নাপাই এইদৰে হাওৰাঘাট ৰাজীৱ ভৱনৰ সন্মুখতে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে হাওৰাঘাট ব্লক আৰু মণ্ডল কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে। বিজেপি চৰকাৰৰ বাবে এতিয়া LIC আৰু SBIৰ ধনবোৰ আদানীৰ জেপত যোৱাৰ অভিযোগ কৰি ইয়াৰ শক্তিশালী তদন্ত দাবী কৰিছে। ইপিনে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে বিভিন্ন বিভাগৰ লগতে প্ৰাথমিক পৰ্যায়ৰ শিক্ষকসকলৰ দৰমহা দিব নোৱাৰাৰ প্ৰসংগ সুচাৰ হৈ পৰে অশোক তেৰণ। প্ৰধানমন্ত্ৰী হাই হাই গৃহমন্ত্ৰী হাই হাই ধ্বনিৰে বিজেপি চৰকাৰ পদত্যাগ কৰাৰ আদি ধ্বনিৰে উত্তাল কৰি তোলে পৰিৱেশ। তন্ত্ৰ বুলি আমি সকলোৱে অনুভৱ কিবা গৌৰৱ কৰোঁ। সেইকাৰণে কেইদিনমান আগতে আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই লণ্ডনত গৈ তাত যে 12 বৰ্ষ গণতন্ত্ৰটো শংকা অনুভৱ কৰিছে বুলি তেখেতে নিজেই কৈছে। আৰু সেইখন সভাত RSS এজন ছোৱালীয়ে তেখেতক প্ৰশ্ন সুধিছিল যে আপুনি ভাৰতীয় হৈ ইয়াত 12 বৰ্ষ গণতন্ত্ৰ যে আপুনি আশংকা ভুগিছে বুলি আপুনি কেনেকৈ অনুভৱ কৰিছে। সেই কথাটো RSS এজন ছোৱালীহে ৰাহুল গান্ধীক কিবা প্ৰশ্ন কৰিছিল আৰু সেই কথাটো ৰাহুল গান্ধীয়ে তেখেতক জবাব দিছিল যে এজন আপুনি RSS এজন ছোৱালীৰ দেউতাৰ ছোৱালীৰ বাবে আপুনি মোক প্ৰশ্ন কৰাটো খুব ভাল হৈছে। কোনোবা এজন কংগ্ৰেছৰ মানুহ প্ৰশ্ন কৰাহেঁতেন আমাক পলিটিকেলাইজ কৰিছে বুলি ভাবিব। কিন্তু সেই কথাটো মই কিহৰ কাৰণে টানিছোঁ, আজি আমি কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছে আমি DCক পাৰ্মিশ্যন বিচাৰিছোঁ, SPক পাৰ্মিশ্যন বিচাৰিছোঁ, আনকি থানাক আমি ইনফৰ্মেশ্যন দিছোঁ, কিন্তু আমাক 1 ঘণ্টা নহয় আধা ঘণ্টা সময় তেওঁলোকে আমাক পাৰ্মিশ্যন নিদিলে। আজি আমি ধাৰণা দিব লাগিছিল আমি SBIৰ সন্মুখত, আজি আমি ধাৰণা দিব লাগিছিল LICৰ সন্মুখত, কিন্তু আমি বাধ্যত হৈ আজি নিজৰ ঘৰত আমি নিজৰ অফিচৰ কাৰ্যালয়ত আমি ধাৰণা দিবলৈ বাধ্যত হৈছোঁ। এয়া নেকি গণতন্ত্ৰ? ইয়াৰ পৰা বুজা যায় গণতন্ত্ৰ নাই। গণতন্ত্ৰ সকলো কাৰণে নহয়, বিৰোধী পক্ষৰ কাৰণে নহয়, ৰুলিং কাৰণেহে গণতন্ত্ৰ, বিৰোধী পক্ষতো গণতন্ত্ৰ নহয়। সেইকাৰণে আজি আমাক পাৰ্মিশ্যন নিদিয়াৰ কাৰণে ভয় জমিছে মানে কোনো কাকো তেওঁলোকে কিবা ফ্ৰীডম দিব নিবিচাৰে। আমি যদি আন্দোলন যদি কৰোঁ, আমি যদি LICৰ সন্মুখত বেংক সন্মুখত যদি ধাৰণা যদি দিওঁ, তেনে জনগণে সকলো গম পাই যাব যে কিহৰ কাৰণে আমি কিবা আজি ধাৰণা দিছোঁ। সেইকাৰণে SPক DCক আমি পাৰ্মিশ্যন বিচাৰিও তেওঁলোকে পাৰ্মিশ্যন নিদিলে, আনকি আধা ঘণ্টা সময় কাৰণে তেওঁলোকে দিব নিবিচাৰিলে। আমি গণতান্ত্ৰিক আমি পিছফুলি আমি ধাৰণা দিব বিচাৰিছোঁ। আমি তেনেকৈ প্ৰচেষ্টা কৰি যাব বিচৰা নাই, আমি শান্তিভাৱে আমি বহি কিবা ধাৰণা দিব বিচাৰিছোঁ। সেইটো কাৰণে আমি SP DC আমি পাৰ্মিশ্যন দিয়া নাই। তে আপোনালোকে চিন্তা কৰক, এয়া গণতন্ত্ৰ।